তো হেল্ল' গাইছ মানে কৰণক ৰখি মানে বহুত সময় ৰখিলোঁ তাৰমানে সি যিমান টাইম দিছিল তাতকৈ বেছি টাইম সি দেৰি কৰি দিলে আৰু কি ক'ম আৰু সি এতিয়াও আহি পোৱা নাই ইবাগেদি অহা কথা আছে সি এতিয়ালৈকে আহি পোৱা নাই মানে ক'ৰবাত বোলে তাক ভাত খাব মাতিছে বোলে তো নাজানো আৰু ক'ত ভাত খাব মাতিছে সি ভাত খাব গৈছে ভাত খাই আহিব সি আহি কিনে মোক লগ কৰিব লগ কৰাৰ পিছতহে আমি চেলেঞ্জ কৰিম তাৰমানে ম'ম' চেলেঞ্জ কৰিম বুলি ভাবি আছোঁ আজি চ' ইমান দেৰি হৈ গ'ল কি কৰিম কিমান সময় ৰখিম আৰু তাক ম'ম' চেলেঞ্জৰ কাৰণে চাওকচোন সি এতিয়ালৈকে আহি পোৱা নাই ইমান টাইম হ'ল মানে আচৰিত ইয়াক গ'লে আজি মোৰ খং উঠিছে আৰু ইয়াক আজি ম'ম'ত মই জ্বালা দিম সঁচাকৈ কৈছোঁ আজি ম'ম'ত ইয়াৰ বিৰাট জ্বালা দিম আৰু এই জ্বালা পাব লাগিব আজি কাৰণ মোক বহুত সময় ৰখিছে এতিয়া দেখিছোঁ এই চাওক না বাইকখনত বহি বহি মোৰ ভাগৰ লাগি গৈছে অশান্তি লাগি গৈছে কোনো নাই তথাপিও ৰখি আছোঁ তো গাইজ চাই থাকক আজি তেল চোৰা একদম জ্বালা দিম ফাইনেলি মানে সি ফোন কৰিছে এতিয়া তো ফোন কৰি আছে চাওক মই তাৰ ৰিচিভ কৰিম ৰণ কৌ হা মই আছোঁ ক'ৰ ঘৰত দি বাটত দেখি কোনটো মই আছোঁ ইয়াতে আছোঁ তোৰ গাড়ী লাগি আছোঁ মই তোৰ ইয়াতে আছোঁ বুলি ক'লো দেখোন তোৰ ইয়াতে তোৰ ৰাস্তাত দেখিম অঁ কহাই দি তো চাক গাইছ মানে সি মিছা কথা কৈ আছে তো সি এতিয়াহে আহি পিছে ইমান ঔষধ বান্ধি তাৰমানে এতিয়াহে আহি পিছে তো কম গাইছ মানে মই পাগলা আহি নহয় মানে সি এতিয়াহে আহি পিছে দেখিছা তই আজি ইমান দেৰি কৰিলি কি কাৰণে দেৰি কৰিলি ইমান কচোন তই আৰু তই মোক এই কেইটাতে বাচ্ছা ইমান সময় ৰখি ৰখি মই পাগলা আহিছোঁ তোক মই মোৰ কাৰণে পেট বিষাই থাকিব আৰু তই চা ইমান দেৰি কি কৰিলি তই ইমান সময় ৰখাই থৈ দিছি মোক আজি নহয় এতিয়া বাইক চাইক চলাচলি কাৰণ নাই আৰু তাতে ওলোৱাৰ যোগ কি ম'ম' চেলেঞ্জ আছিল না আজি ৰিল বনাই দিম আজি এটা ধাচু ৰিল আছে মানে মই পুৰা ভাবিছোঁ তাতে আমি যাম আৰু এতিয়া এখন বাইকখন লৈ কিনে আমি এতিয়া যাম পিছত দিবি যৌ ভাই দেৰি হৈছে দোকান বন্ধ কৰিব আন্ধাৰ হ'ব ভাই ম'ম' খাব লাগে ম'ম' তই নাখা নেকি বাইকখন ক'ৰবাত তই বেলেগত দেউৰে লৈ দিবি তোৰ লক্ষণ ভাল নহয় মই গম পাই গৈছোঁ এই দেখি ই মোক মাতিছিল কেইটা মাতি তই কেইটাত মাতিছিল মোক তই সেইটো আৰু তই মোক কেইটাত মাতিছিল নহয় তই কেইটা মাতিছিলি কেইটাত মোক সেইটো হা মাতিছিল তই তিনটাত তই মাতিছিলি এই তিনটাত মাতিছিলি মোক এই তিনটাত মাতিছিলি তই মই কি জানো ষ্টেণ্ড দি মই কি জানো পল্লু নহয় মোৰ দোষ নেকি মোৰ দোষ যাবই ই বহুত বেয়াকৈ গৈছে দেই চাকে চাল গৈছে যাবই দিয়কচোন গাইছ সি মোক কাৰণ ঠগেছি কাৰণ বেয়াকৈ ঠগেছি সেই আজি ভাঙি গেল নহয় তোৰ ভাঙবই তই মোক কেনেকৈ ঠগিছ আকৌ সেইটো কওঁ এতিয়া দেখছি ই এতিয়া চালোঁ তাৰমানে কি ক'ম আৰু প্ৰমেক্স লেভেলত চালোঁ ই মোক এনে ঠগন দিলি এনে ঠগন দিছে গাইছ মানে কি ক'ম আৰু সোনকালে যাওঁ ম'ম' চেলেঞ্জটো কৰোঁগৈ আৰু যোনে মানে ম'ম'টো খাই সোনকালে শেষ কৰিব পাৰে মানে ৰুলবিলাক তাতে কোৱা হ'ব যোনে আগতে খাই শেষ কৰিব পাৰে তাক গ'লে স্পেচিয়েল গিফ্ট এটা থাকিব তই আৰু মই কৰিম আৰু য'ত হ'লেও কৰিম মুঠতে জাগা এটা চাই লৈ ভালকৈ ম'ম'টো কিনি লওঁ ফাৰ্ষ্ট তাৰপিছত আমি চেলেঞ্জটো কৰোঁ কি ক নেকি যোনে আগত খাই শেষ কৰিব পাৰে তাক গ'লে এটা ভাল গিফ্ট থাকিব মানে সি এক্সট্ৰাকৈ কিবা এটা বেলেগ বস্তু হয়তো পাব গিফ্টত হে গাইজ কি খবৰ আপোনালোকৰ আৰু আশা কৰোঁ সকলোৰে খবৰ ভাল গাইজ মানে আমি ম'ম' চেলেঞ্জ কৰিব যাই আছোঁ আৰু ই অলে চলে লৈ এনেকৈ ৰখি আছে কি ভাবি আছ তই ম'ম' খাব নোৱাৰিম বুলি ভাবিছ তই এনেও মোৰ লগত নৰা নাই আৰু ম'ম' যোনে খাই শেষ কৰিব পাৰে ফাৰ্ষ্টতে তাক এটা ভাল গিফ্ট দিয়া হ'ব কি ভাবি আছে ডেকা মই যদি 3 কৰ'ৰ টকা পাই যাওঁ 3 কৰ'ৰ টকাৰে আজি ম'ম' খেলটো 3 কৰ'ৰ টকাৰ ম'ম' খেলটো ইয়াৰ পেট বিষা লাগে তাতে ভাগা হ'ব চাগে কেঁচা লগা মেৰা মজাক তো চলো মই আৰম্ভ কৰোঁ বৰ্মান দাই কি এইগিলা ৰাইডৰ কাৰণে কিনিব লাগে ৰাইডৰ কাৰণে কিনিছোঁ কিন্তু বাইকখন কিনে না হাতু যাওঁ কিনিছোঁ ৰাইডৰ কাৰণে তুমি এটা নতুন কাম পাইছা নতুন সোনকালতে যাম কিন্তু আপোনালোক নকওঁ নতুন কাম কি ডেঞ্জাৰ কাম একদিনত 3,000 টকা আৰু কাৰোবাক যদি লাগে আহি যাব মোৰ লগত আৰু কামটো হৈছে গুৱাহাটীত না গুৱাহাটীত না নক'বা কামটো কি দাদা ম'ম' 2টা ল'লোঁ আৰু চুপ 2টা ল'লোঁ আৰু বাতি 2টা বাতি নহয় গিলাচ 2টা ল'লোঁ আৰু বৰ্মান দা তুমি যদি আৰু অলপমান যদি 20 মিনিট আগত আহিলি মানে
মজা সানসেট এটা চাবা বললো তুমি সদায় সদায় দেৰি করতে একদম দুনিয়ার মানুহ মানে এই বিশ্বৰ পৃথিৱীখনৰ গোটেই লেট মানুহ তুমি আমাৰ মাধৱ বৰ্মন তোমাৰ ভিডিঅ'টো মই নলগাঁও না ছাৰ হ'ব দে ও সানসেট আছে বলা 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 আছে তো चले एक काम कर 200 रुपए दे और 50 रुपए काट ओवर एक्टिंग के वजह बका 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 सुपটো পিছত খাম দা সুপটো চ্যালেঞ্জত নধৰো আৰু আমি পিছত খাম সুপটো চ্যালেঞ্জ কৰবা নৰি গম পানা নো 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 সুপটো থৈ দিয়াচোন পিছত কৰবা আৰু গাইস মোবাইলটো আমি বাইকত বজাই লৈছো আৰু হেলমেটটো থৈ দিও হেলমেটটো থৈ দিলো আৰু মোবাইলটো অলপ থৈ দিম মই এখানে দিম আৰু এটা আমি চ্যালেঞ্জটো কৰিম 1 2 3 কি হৰে কি হল রে ভাই এটা মেল নাই খাই চলে নিকলে no, 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 no. No, 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 no. গাইস মই জিতলো গাইস সুপটো কি হ'ব তুমি মোক বেছিকৈ দিছা সুপ কি হৰে মই জিতছো বিদ্যা জিতছো মই জিতছো আজিৰ খেলাখনত মই জিকি গ'লো মাধৱ ছাৰ হৈছে লুজাৰ আৰু মই উইনাৰ কি খোৱা এটা উঠাকো এতিয়া আমি জিতলি কিবা এটা পুৰস্কাৰ আছিল আমি পুৰস্কাৰটো হৈছে এতিয়া আৰু কি ৰাখা মানে মই খাব নাপাওঁ দেখি খাব হ'ব এতিয়া মই খাব পাম আৰু মাধৱ ছাৰে খুৱাব আৰু নেক্সট চেলেঞ্জ কৰবা না নকৰা আমাৰ লগত পানীপুৰি চেলেঞ্জ বেছিকৈ আনিম এইবাৰ পানীপুৰি কিমান খাব পাৰি চাপ মানে কি মানে বেছিকৈ খাব লাগিব মই ধৰ 150টা খালোঁ তই 300টা খাব লাগিব বা 200টা খাব লাগিব বা 150টাৰ ওপৰত খাব লাগিব নহয় এটা সময় দিব লাগিব যি 10 মিনিট সময় নাই এইটো বেছিকৈ যোনি খাব পাৰে বেছিকৈ খাব পাৰিব অ মই 24 ঘণ্টাত খাম 400টা সেইকাৰণে বাৰতে ঠিক আছে টাইম টাইম দিব লাগিব এইটো সেদে মজা লাগছি মজা জেগাত লৈ গৈছোঁ না মই এইবোৰ মানে এটা দি খানা খুৱাব লাগে তুমি কিহৰ খানা কোৱাচোন এতে কিবা দেখিছি না আৰু কেইটা লাগে 2000 লাগে 2000 লাগে 1200 লাগে 1200 হ'লে সঁচাই খানা দিম একদম ফিক্স চয়াবিনে দি খানা দিম হয় না সঁচাই তো আপোনালোকে 1200 কৰি দিব আমি নতুন খানা এটা খাব পাৰিম গাইস No, 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 no. No, 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 no.